অনুষ্ঠিত কৰা হৈছে এখন সভা অনুষ্ঠিত কৰিছে এনেদৰে আমচুৰ সপ্তম দ্বিবাৰ্ষিক সাধাৰণ সভা বধাকৰা কুচিয়ামাৰী প্ৰাথমিক বিদ্যালয় দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত কৰা হয় এই সভাখন সভাত বাল্য বিবাহ এনআৰসি কুসংস্কাৰ আদিৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় প্ৰকৃত ভাৰতীয়সকলৰ নাম এনআৰসিত অন্তৰ্ভুক্ত নোহোৱা পৰ্যন্ত আমচু ক্ষান্ত নহয় বুলি সভাত মন্তব্য প্ৰকাশ কৰে গোটেই অসমব্যাপী সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত ইতিমধ্যে আমি আমাৰ এলেকাসমূহত ৰাইজক সজাগ কৰি আছো যে বাল্য বিবাহ অপৰাধমূলক কাম আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে আমি বিভিন্ন সময়ত ৰাইজক বুজাই গৈছো সামগ্ৰিকভাৱে আমাৰ অসমীয়া জাতি আৰু অসমৰ হকে যাতে মানৱ সম্পদ গঢ় দি ল'ৰা ছোৱালীখিনিক শিক্ষিত কৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যাতে খোজ মিলাই চলিব পাৰে তেনেকুৱা ধৰণে আমি আমাৰ সমাজত যিবিলাক অপৰাধমূলক কাম আছে অন্ধবিশ্বাস বাল্য বিবাহ আদিৰ পৰা বিৰত থাকিবৰ কাৰণে আজি সজাগতা সভা আয়োজন কৰা হৈছিল আৰু আমি ৰাইজক ইয়াৰ ওপৰতে মোটামুটি আলোচনা এটা আগবঢ়াইছো এনআৰসি ক্ষেত্ৰত কিবা আলোচনা কৰা হৈছে এনআৰসি এটা বকল প্ৰক্ৰিয়াৰ ইতিমধ্যে সমাপ্ত হৈছে গতিকে যিসকল প্ৰকৃত ভাৰতীয় মানুহৰ নাম বাদ পৰিছে তেখেতসকলৰ কোনো ভীতিগ্ৰস্ত বা হতাগ্ৰস্ত হ'ব নালাগে বুলি আমি আমচুৰ ফালৰ পৰা আহ্বান জনাইছো আৰু যেতিয়া ৰিজেকশ্যন চাৰ্টিফিকেট আহিব তেতিয়া পৰৱৰ্তী সময়ত ইয়াৰ যিখিনি যাৱতীয় কাম কাজ কৰিব লাগিব আমি আমচুৰ ফালৰ পৰা আমি বুজাই দিম বুলি ৰাইজক আশ্বস্ত কৰিছো আৰু বৰ্তমান সদ্যহতে কোনো মানুহে যাতে এনআৰসিক লৈ হতাগ্ৰস্ত নহয় তাৰ কাৰণে আমি ৰাইজৰ মাজত সজাগতা আনি আছো এগৰাকী মহিলা